নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম শিলভদ্ৰ ডাঙৰীয়াই লিখা চিঠি গল্পটোৰ কিছুমান শ্বৰ্ট কুৱেশ্যনৰ বিষয়ে। শিলভদ্ৰ ডাঙৰীয়াৰ প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী। তো আজি ইয়াত থকা কিছুমান শ্বৰ্ট কুৱেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথম শ্বৰ্ট কুৱেশ্যনটো হৈছে চিঠি গল্পটোৰ শিলভদ্ৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? চিঠি গল্পটো শিলভদ্ৰৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্পৰ সংকলনৰ পৰা লোৱা হৈছে। খ নম্বৰ প্ৰশ্নটো হৈছে যে শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ: শিলভদ্ৰই 1994 চনত প্ৰকাশিত মধুপুৰ বহুদূৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। গ. কাৰ চিঠিৰ বাবে ভূঞাদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল? উত্তৰ: অতিকৈ ঘনিষ্ঠ পুৰণা বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল। লগতে আন এক প্ৰসংগত আমি পাওঁ যে ভূদেৱ চৌধুৰী কিছুদিন বাগানত থকাৰ সময়ত পৰিবাৰৰ চিঠিৰ বাবেও তেওঁ অপেক্ষা কৰি আছিল। প্ৰশ্ন নম্বৰ ঘ. যে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল? প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে দিছিল। ঙ. ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল? ভূদেৱ চৌধুৰী বাগানৰ কামৰ খাতিৰত টিংখঙলৈ গৈছিল। চ. যে শিলভদ্ৰৰ আচল নাম কি? মই যিহেতু আগতে কৈ দিছোঁ যে শিলভদ্ৰৰ আচল নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। দ্বিতীয় চ. যে শিলভদ্ৰৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটি বৈশিষ্ট্য লিখা। উত্তৰ: শিলভদ্ৰৰ দ্বাৰা ৰচিত চুটিগল্পৰ এটি বৈশিষ্ট্য হ'ল আৰম্ভণি আকস্মিক হ'ব লাগিব। উদাহৰণ হিচাপে শিলভদ্ৰৰ চিঠি নামৰ চুটিগল্পটি হঠাতে আৰম্ভণি হৈছে। জ. ভূদেৱ চৌধুৰী কোন আছিল? উত্তৰ: ভূদেৱ চৌধুৰী প্ৰশান্ত শৰ্মাৰ ঘনিষ্ঠ বন্ধু আছিল। অৱসৰ লোৱাৰ পিছত দুয়ো চহৰৰ ভিন্ন প্ৰান্তত থাকিছিল। জ. ফাণ্ড কোন আছিল? উত্তৰ: ফাণ্ড এজন বনুৱা আছিল যোনে টিংখঙৰ পৰা বাগানৰ দাগ আনিছিল। ঞ. ভূদেৱ চৌধুৰীৰ অন্তৰংগ বন্ধুজনৰ নাম কি আছিল? উত্তৰ: যে ভূদেৱ চৌধুৰীৰ অন্তৰংগ বন্ধুজনৰ নাম আছিল প্ৰশান্ত শৰ্মা। তো বন্ধুসকল, আজিলৈ ইমানেই। কাইলৈ বা নেক্সট ভিডিঅ'ত আমি 2 মাৰ্কৰ প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোৰ পৰা যাতে আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকে তাৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।